শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিৰান্নব্বৈ সংখ্যক অধিৱেশনৰ আজিৰ সভাৰ সন্মানীয় সভাপতি তথা সংঘৰ পদাধিকাৰ প্ৰভু, এই মঞ্চত উপবিষ্ট অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, মঞ্চত উপবিষ্ট আদৰণী সমিতিৰ কাৰ্যকাৰী সভাপতি তথা ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, আদৰণী সমিতিৰ সন্মানীয় সভাপতি কন্দৰ্প কুমাৰ মহন্ত ডাঙৰীয়াকে প্ৰমুখ কৰি আদৰণী সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ডেকা ডাঙৰীয়াকে ক্ষমা কৰিব কুশল ঠাকুৰীয়া ডাঙৰীয়াকে প্ৰমুখ কৰি সংঘৰ সন্মানীয় বিষয়ববীয়াসকল, সেৱা বাহিনীৰ বিষয়ববীয়াসকল, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জিলা শাখাৰ সন্মানীয় প্ৰতিনিধিসকল, মঞ্চত উপবিষ্ট আন বিশিষ্ট ব্যক্তিসকল, সন্মুখৰ আসনত বহি থকা পিতৃতুল্য জ্যেষ্ঠ ব্যক্তিসকল, সাংবাদিক বন্ধুসকল, আই মাতৃসকল, শ্ৰদ্ধাভাজন ৰাইজ, আপোনালোক আটাইকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হৈ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জ্ঞাপন কৰিছোঁ। প্ৰকৃতপক্ষে মোক অহা কাইলৈ হ'ব লগা মুকলি সভাখনৰ এগৰাকী অতিথি হিচাপে নিমন্ত্ৰণ কৰা হৈছিল, কিন্তু আমি আমাৰ সাংগঠনিক কামত আজি দিল্লীলৈ যাম, সেইকাৰণে অহা কাইলৈ আহিব নোৱাৰোঁ। আজি আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাবলৈ আহিলোঁ, আপোনালোকৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিবলৈ আহিলোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ এইকাৰণে আমি আহোঁ, যেতিয়া আমি নিমন্ত্ৰণ পাওঁৱেই বা নাপাওঁৱেই, এইকাৰণে আহোঁ ইয়াৰ পৰা আচলতে আমি বহু কথা শিকিব পাৰোঁ। অধিৱেশন কেনেকৈ অনুষ্ঠিত কৰিব লাগে সেই সম্পৰ্কত যদি কোনোবা দল সংগঠনৰ মানুহে শিকিব লগা আছে, তেনেহ'লে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশন হয় সেই অধিৱেশনলৈ আহি শিকিব পাৰিম। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত জড়িত যিবিলাক মানুহ, সেৱা বাহিনীৰ লগতে জড়িত হওক, মূল সংঘৰ লগতে জড়িত হওক, আটাইবিলাক মানুহৰ ব্যৱহাৰ পাতি শিকিব লগা যদি আছে, তেনেহ'লে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিবিলাক ঘৰ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিবিলাক সদস্য, সেই সদস্যবিলাকৰ পৰা শিকিব পাৰিব কেনেধৰণে মানুহৰ আচাৰ ব্যৱহাৰ, মানুহক কেনেধৰণে ব্যৱহাৰ কৰিব লাগে, কেনেধৰণে এটা সাংস্কৃতিক পৰিৱেশত জীৱন অতিবাহিত কৰিব লাগে, এই সম্পৰ্কত যদি শিকিব লগা আছে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জড়িত থকা মানুহবিলাকৰ ঘৰলৈ গ'লে শিকিব পাৰিব। এই কথাটো চৌপাশে থকা যিবিলাক অনা সংঘৰ মানুহ আছে, এই সংঘৰ মানুহবিলাককো মই জনাব খুজিছোঁ। শ্ৰদ্ধাভাজন ৰাইজ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জগত গুৰু। এটা কথা মই কওঁ নিঃসন্দেহে যে জগত গুৰু হয় নে নহয় মই নাজানো, কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতিৰ গুৰু, অসমীয়া জাতিৰ ধৰ্মীয় গুৰু, অসমীয়া সাহিত্যৰ গুৰু, অসমীয়া সংস্কৃতিৰ গুৰু, অসমৰ সমাজ জীৱনৰ গুৰু, সেই কথা আমি একেমুখে সকলোৱে স্বীকাৰ কৰি লওঁ। মহাপুৰুষজনে আমাক কি দি থৈ গৈছে সেইখিনিৰ বিষয়ে আলোচনা কৰাৰ মোৰ ধৃষ্টতা নাই। মহাপুৰুষ গৰাকীৰ এক সাহিত্য সম্পৰ্কত আলোচনা হৈছে, এখন সাহিত্য সভা। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ যি ধৰ্মীয় সাহিত্য, সেই সাহিত্যৰ যি অপ্ৰতিৰোধ্য অনিৰ্বাচনীয় সাংগীতিক যিটো তাৰ লয় সুৰ, এইটো অপ্ৰতিৰোধ্য। সেই সুৰ আৰু লয় ইমানেই সৰল আৰু সহজ, একেবাৰে সমাজৰ অশিক্ষিত বা কম শিক্ষাৰ মানুহবিলাকেও বুজি পায় কাৰণেই মই মোৰ গাঁওখনতে যদি চাওঁ, তেনেহ'লে দেখিম যে যিবিলাক মানুহে কীৰ্তন পাঠ কৰে, যিবিলাক মানুহে ভাগৱত পাঠ কৰে, যিবিলাক মানুহে নামঘোষা পাঠ কৰে, এই পাঠ কৰা মানুহবিলাক হয়তো বহু উচ্চ শিক্ষিত বা শিক্ষিত মানুহ নহয়, তাৰ যিটো লয়, তাৰ যিটো সুৰ,
ইমানেই অপ্ৰতিৰোধ্য, ইমানেই সবলীল, ইমানেই কাণত লগা, গতিকে অহৰ্নিশে গোটেই কীৰ্তনখন এজন আখৰ পঢ়িব নজনা মানুহেও গাই দিব পৰা যিটো ব্যৱস্থা, সেই ব্যৱস্থা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এইখন অসমত কৰি গৈছে। মই এই সুযোগতে সাহিত্যৰ এইখন সভা যেতিয়া সেই বাক্যশাৰী ইয়াতে মই আপোনালোকৰ আগত মোৰ সামান্য জ্ঞানেৰে আপোনালোকক অৱগত কৰিব খুজিছোঁ। গতিকে আমি সংঘত থাকোঁ বা আমি অনাসংঘৰ মানুহে এইটো ডাঙৰ কথা নহয়। অসমৰ সমাজ ব্যৱস্থাটোৰ লগত জড়িত থকা প্ৰত্যেকগৰাকী মানুহেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি আদৰ্শ বা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি আদৰ্শ, সেই আদৰ্শক কেতিয়াও ওলাই যাব নোৱাৰে। আমাৰ যিসকল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছতেই অসমৰ সমাজ জীৱনক চহকী কৰা যিসকল প্ৰখ্যাত মনকী ব্যক্তি, এই ব্যক্তিসকলে কৈ গৈছে, কৃষ্ণপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, এই স্বনামধন্য ব্যক্তিসকলেও কৈ গৈছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘ বা মহাপুৰুষ শংকৰদেৱ এগৰাকী জাতিৰ ধৰ্মীয় গুৰু। সেই কথা এই যিসকল আমাৰ মনীষী, এই মনীষীসকলে কৈ গৈছে। গতিকে আমি যি ব্যৱস্থাই আমাৰ আৰাধ্য দেৱতাক আৰাধনা নকৰোঁ কিয়, এইখন অসমত শংকৰদেৱৰ যি আদৰ্শ, সেই আদৰ্শক বাদ দি কোনো মানুহে কেতিয়াও নিজৰ আৰাধ্য দেৱতাক আৰাধনা কৰিব পৰা নাই। হয়, অসমৰ নিজস্ব এটা চহকী সাংস্কৃতিক পৰিৱেশ আছে, চহকী সাংস্কৃতিক পৰম্পৰা আছে, চহকী সাংস্কৃতিক ঐতিহ্য আছে। যিয়েই নাথাকক কিয়, সেই চহকী ঐতিহ্য পৰম্পৰা সংস্কৃতি, সেই ঐতিহ্য পৰম্পৰা সংস্কৃতি আটাইবিলাকতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ অন্তৰ্নিহিত হৈ আছে। সূক্ষ্মভাৱে যদি আমি বিশ্লেষণ কৰোঁ, তেনেহ'লে সেই কথাবিলাক আমি অনুধাৱন কৰিব পাৰিম। মই এজন আহোম মানুহ, আমি আহোমৰ নিয়ম নীতি মতে আমি আমাৰ যিবিলাক সকাম নিকাম কৰোঁ, কিন্তু আমাৰ যিয়ে সকাম নিকাম নকৰোঁ কিয় আমাৰ ঘৰত কীৰ্তন পাঠ কৰা হয়, আমাৰ ঘৰত ভাগৱত পাঠ কৰা হয়, আমাৰ ঘৰত হৰি নাম লোৱা হয়। গতিকে আমি যি পন্থাতে নাথাকোঁ কিয়, সেইকাৰণে কৈছোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি আদৰ্শ, সেই আদৰ্শ এইখন অসমত কোনেও তাৰ পৰা বিলীন নোহোৱাকৈ থাকিব পৰা নাই। সকলোৱে বিলীন হৈ আছে। মই ভাবোঁ সি সংঘই হওক বা অনাসংঘই হওক, এই কথাটো আমি এই সামাজিক প্ৰেক্ষাপটত দেখি আহিছোঁ। গতিকে আমাৰ নিজস্ব এটা শৈলী আছে জাতিৰ, যে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে আমাৰ সত্ৰবিলাকত আমি যদি উদাহৰণস্বৰূপে লওঁ বৰপেটা সত্ৰ, উদাহৰণস্বৰূপে লওঁ যদি আমি আমাৰ বটদ্ৰৱা সত্ৰত আমি হোলী উদযাপন কৰোঁ। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত হোলী উদযাপন কৰে, তেওঁলোকে তেওঁলোকৰ শৈলীৰে উদযাপন কৰে। কিন্তু আমি আমাৰ যি শৈলী, আমি কেনেধৰণে উদযাপন কৰোঁ, সেই পথ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক থৈ গৈছে। গতিকে আমি এই কথাটো সকলোৱে অনুধাৱন কৰা উচিত যে আমি কোনো কাৰণতে আমাৰ যিগৰাকী পৰম আৰাধ্য গুৰু, সেই গুৰুগৰাকী বা মহাপুৰুষ, সেই মহাপুৰুষগৰাকীৰ আদৰ্শ যাতে কোনো কাৰণতে আমি এইখন অসমৰ পৰা বিলীন হ'বলৈ নিদিওঁ, সেই আদৰ্শ কেতিয়াও যাতে আমি পদাঘাত হ'বলৈ নিদিওঁ, সেই আদৰ্শকে সাৰোগত কৰি যাতে আমি নতুন প্ৰজন্মই অহা দিনবিলাকত আমাৰ জাতিটোক, আমাৰ ৰাজ্যখনক আমি যাতে আগবঢ়াই লৈ যাব পাৰোঁ, তেনেধৰণৰ এক চিন্তা চৰ্চা সন্মুখত ৰাখি আমি সকলোৱে আগবঢ়াটো উচিত বুলি ভাবি মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম। কৃষ্ণ শ্ৰদ্ধাৰ বাপা সমস্ত আমাৰ চাংবাই বাপগৰাকীয়ে নিজৰ হৃদয়ৰ সঁচা অনুভৱেৰে বৰ সুন্দৰ কৰি উঠাইছে। কিন্তু আজি আমাৰ যিহেতু সময়ে আমি ইতিমধ্যে আমাৰ সংস্কৃতি শাখাৰ শ্ৰদ্ধাৰ সভাপতি বাপকে প্ৰমুখমণি বাপসকলৰ আচলতে ক্ষমা খুজিবলগীয়া, কাৰণ আমি তেখেতসকলৰ সময়ৰ পৰা প্ৰায় দুঘণ্টা সময় পাৰ কৰিলোঁ। আচলতে এতিয়া